ফ্ৰেণ্ড বৰ্তমান দৰা ঘৰত আছোঁ চাহ খাই আছোঁ আৰু গাইজ বৰ্তমান এইটো চাওক চাহ খাই আছোঁ বৰ্তমান আৰু ডেক'ৰেশ্যন চাব নেকি এইটো চাওক গাইজ ডেক'ৰেশ্যন কি ধুনীয়া বনাইছে কি কম গাইজ কমেণ্টত জনালে হ'ল গাইজ কেনেকুৱা লিখিছে ডেক'ৰেশ্যন বৰ্তমান চাহ খাই আছোঁ এইটো চাহৰ লগত বুন্দি আৰু ভুজিয়া এইফালে দুজন খাই আছে ইয়া চ' হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু দ্য নিউ এপিছ'ড গাইজ মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম মাঘ ফাগুন গাইজ বৰ্তমান বিয়া শেষ হ'ল যোৱাকালি যিহেতু এতিয়া ইয়াৰ পৰিস্থিতি আপোনালোকক দেখাই আছোঁ এইফালে চাওঁ গোটেইখিনি লেতেৰা হৈ আছে পূৰা ধুবলৈ মানুহ নাই গাইজ এয়া ধুবলৈ মানুহ নাই গোটেইখিনি কেনেকৈ পেলাই থৈ দিছে অ' এয়া গাইজ এজন আহিছে আৰু এতিয়া ইমান এতিয়াহে শুই ফালে এয়া ইমান দেৰিকৈ শুইছে ৰাতি 9টালৈকে শুই ফালে এতিয়া কাম কৰিব আহিছে এয়া ইমান লেতেৰা হৈ আছে গোটেইখিনি আৰু এইফালে কিমান আছে এইটো গুড়া আঞ্জা চাওক কেনেকুৱা হৈছে সেইটো চিল্কিনি এজন আহিছে এয়া গাইজ আৰু এইফালে চেয়াৰ ধমাকেদাৰ চেয়াৰ গাইজ এইটো এতিয়া ঘূৰাব লাগে আৰু ঠেলাত ঘূৰাব লাগিব এইটো গাড়ী নাই আজি যোৱাকালি ভাড়াত বহুত আহিছিলে আজি নাই তাৰ কাৰণে ঠেলাটো ঘূৰাব লাগিব আৰু গাইজ এনেই বহুত ঠেৰ আছে মানে চেয়াৰ তিনিটা সমাজৰ চেয়াৰ আছে এতিয়া গোটেইখিনি লৈ যাব লাগে আৰু পূৰা এইফালে ঠেলাত কি কওঁ কাম কৰিবলৈ মানুহ নাই সেইকাৰণে আমি পূৰা ব্যস্ত হ'বলগীয়া হৈছে এতিয়া সেইটো গাঁৱৰ মানুহ নাই বেছি সৰু গাঁও অ'কে ব'লক আৰু কি কাম কৰোঁ আপোনালোকে দেখি আছে